गंथाम नखरखौ ननाय दैया सिलिंखार खालामलांदों। उदालगुरि जिल्ला भुटान हादोरनिफ्राय बोहैबोनाय ननाय दैसाया भुटियासाङाव थांलाय फैलाय खालामनाय लामाखौ खुरखानायजों लोगोसे गंथाम नखरखौ दैया सिलिंखार खालामलांबाय। बावैसो सिगां भाद्र दाननि थादनाय गैयै जुब जुब अखा हानायनि जाहोनाव गंगार हाजोनि सेराव थानाय भुटियासां साहा बागाननि 4 नं भुटियासां गामियाव थांनाय लोगोसे भुटियासां मडेल गेजेर फरायसालियाव थांलाय फैलाय खालामनाय लामाखौबो खुरखालांजोबनायजों लोगोसे आदिबासिफोरनि नखरथाम नखरखौबो दैमानि दैया खुरखालांना आलाय सिलाय खालामलांबाय। बे समाव दंफैयो उदालगुरि जिल्लानि सिङाव थानाय नैबे ननाय दैसा, जि दैसाया भुटान हाजोनिफ्राय बोहैबोयो। दिनै जों नुनो मोनबाय मोगथां महरै नैबे दैसाया गोबां खुरखाजोब्बाय। साखाथि फाखाथि थानाय माखासे न'फ्रा बे दैजों खुरखालांजाबाय आरो माखासे नैबे लामाजों थाबायग्रा 4 नम्बर भुटियासां बे गामिनि बर'फ्रा गोबां दुखु फोरमायदों। बिथांमोना बे लामाजों थाबायनो हालिया होननानै आरो लामायाबो गैलिया आरो बेजों लोगोसे बिथांमोना दा सोरनिबा बारि सोरनिबा औवासुं बेबायदि थाबायनो गोनां जादों आरो बेबायदिनो जोंनो फोरमायदों बिथांमोना गोबां बेबायदिनो दुखु बेबायदिनो जिखिनि न' बां दङ बै न'फ्राबो थांनो हासिगौ होननानै बिथांमोना खावलायदों बिटिआर सरकारनिफ्राय माबा मोनसे बेबायदि हा लांबाय थानायखौ नुनानै माबा मोनसे रैखाथि होगोन नामा होननानै बिथांमोना जों गोबां फोरमायदों। फै जों आबुङै मिथिलादोंनि बे माखासे पाब्लिकफोरनिफ्राय। भुटियासां दा ननाय दैसाया जोंनि दा थांलाय फैलाय लामाखौ बुफायलांजोब्बाय सिफायलांजोब्बाय। दा न' गायसेया दंमोनब्लाबो थांबाय। दा जोंहा दा थांलाय फैलाय खालामदा लामा गैला आरो दा एसे अननानै जे सरकारा जोंनि माबाखौ नायनानै लामाखौ माबा खालामना होयोबा जालिफोर बिदि बनायनानै होयोबा जों एसे गोजोनगौमोन आरो गाहाम मोनगौमोन। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ দক্ষিণ গৰিয়াঝাৰ কলনী। হয়, ইয়াতে মানে কি আছিলে অলপ কওকচোন বাৰু। ইয়াতে 2 ঘৰ মানুহ আছিল। হা, ইয়াতে এক ঘৰ আছিল, এইটো ভাঙি গেল, এইটো গেল, দুটা গেল। আগৰ যোৱা বছৰ সেইটো আছিল, তাতেও ভাঙছে, তাতে 2 ঘৰমান ভাঙছে কিজানি। হা, তাতে 2 ঘৰমান ভাঙছে। এতিয়া ৰাস্তাটো একদম পুৰা ভাঙি গৈছে, বহুতখিনি আছিল ৰাস্তা একদম এই বামুণজুলি পানীখিনি যে খহি আহিল এইটো ভুটিয়াচাং মানে ক'লৈকে আছিলে এইখিনি মানত আছিল। এই যে এই পানীটো যে আছে মাজত এইখিনি মানত আছিল আৰু এইখিনি মাটিটো আছিল আৰু কিন্তু এতিয়া বৰ্তমান আমাৰ এই দলংটো যে আছে হ্যাঁ দলঙৰ পে ইফালৰ পে মানে জালিটো দিলে ভাল হয় আৰু চৰকাৰে এইটো ব্যৱস্থা কৰিলে ভাল হয় আৰু সেইখিনিতো অলপমান ভাঙছে আগত। এতিয়া বৰ্তমান এইখিনি ভাঙছে নদীয়ে। ইয়াতে ভুটিয়াচাং হাই স্কুল আছে, হাই স্কুলৰ ইপিনে ৰাস্তা নাই, একদম বাৰাণ্ডাটো দি ভাঙি দিছে। এতিয়া কোনো ল'ৰা ছোৱালী আহিব নোৱাৰে যদি চৰকাৰে এইটো ৰাস্তাটো বনাই দিব লাগে আৰু অতি সোনকালে আৰু ল'ৰা ছোৱালী কেনেকৈ আহিব। নদী পানীয়ে শুকোৱাই নাই, অলপহে শুকাইছে, পানীৰ কাৰণে আহিবহে নোৱাৰে। এতিয়া নদীত আৰু কেনেকৈ আহিবহে নোৱাৰে। সেইকাৰণে চৰকাৰে এইটো বস্তুটো ব্যৱস্থা তাড়াতাড়ি অতি সোনকালে কৰিব লাগে। এতিয়া নদীৰ স্পীডটো বেছি হৈ গ'ল, আগতে অলপমান কম আছিল, এতিয়া বহুত স্পীডত পানী আহি বহুত মানে এই বছৰত বেছি ভাঙছে একদম। মানে এই স্পীড যে হ'ল পিছফালে খুন্দাৰ কাৰণে হৈছে। পিছফালে খুন্দাৰ কাৰণে হৈছে। আগতেতো তেনেকুৱাটো নাছিল। নাই, আগতে এনেকুৱা নাছিল। 2 বছৰ ধৰি বেছি ভাঙি আছে। আগতে এনেকুৱা নাছিলে, একেবাৰে পূৰা স্পীড পানীৰ আহে, মানুহ থাকিবই নোৱাৰে, ৰাতি ঘুমাবই নোৱাৰে ওচৰ চুবুৰীয়া মানুহ। এইখিনি এইফালে দি বহুত কষ্ট হৈ আছে আমাৰ নদীটো, ইফালে ৰাস্তাটো ভাঙি গ'ল নহয়, বহুত কষ্ট হৈ আছে। ৰাস্তাটো আছিল ইফালে কেনেকুৱা আছিল? আছিল ডাম্পাৰকেইটা যাই আছিল, ট্ৰেক্টৰেদি অহা যোৱা কৰিছিলে, কিন্তু এতিয়া নোহোৱা হৈ গ'ল। এতিয়া নহয়। চাইকেলটো কোনফালে দি আনিলে? সেইফালে দি আনৰ বাৰী দি আনিছে।